সকলোকে স্বাগতম জনাই মই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। মোৰ আজিৰ ভিডিঅ'টো হ'ল স্বাধীনতা দিৱসৰ ওপৰত অসমীয়া ভাষাত 10টা লাইন। তেন্তে ব'লা আৰম্ভ কৰোঁ। 1. 15 আগষ্ট ভাৰতৰ স্বাধীনতা দিৱস। 2. 1947 চনৰ এই দিনাই ভাৰত স্বাধীন হৈছিল। 3. এই দিনটোত পতাকা উত্তোলন, পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। 4. দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত পতাকা উত্তোলন কৰে। 5. বিদ্যালয় আৰু মহাবিদ্যালয়ত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। 6. শিশু আৰু বয়স্কসকলো আনন্দেৰে দিনটো উদযাপন কৰে। 7. এই দিনটোত স্বাধীনতা সংগ্ৰামীসকলক সোঁৱৰণ কৰা হয়। 8. পতাকা গীত আৰু ৰাষ্ট্ৰীয় সংগীত গোৱা হয়। 9. দেশৰ উন্নতি আৰু বিকাশৰ বাবে সংকল্প লোৱা হয়। 10. স্বাধীনতা দিৱস আমাৰ বাবে এক গৌৰৱৰ দিন। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।